নমস্কাৰ বন্ধু বান্ধৱীসকল সূৰ্যোদয় অল ইন ওৱান চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ জেনেৰেল নলেজৰ নতুন এটা সেশন লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আহকচোন আজি ভাৰতৰ ইতিহাসৰ ইণ্টাৰভিউত আহি থকা কেইটামান জেনেৰেল নলেজৰ বিষয়ে আলোচনা কৰিম যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই সেশনটোৰ প্ৰথম প্ৰশ্নটো হৈছে খ্ৰীষ্টপূৰ্ব প্ৰায় 1000 বছৰৰ আগতে ৰচিত প্ৰাচীনতম সাহিত্যিক ৰচনাখনৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ঋগ্বেদ অপশ্যনসমূহ মই কৈ নাথাকোঁ কাৰণ কৈ থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব আহকচোন দ্বিতীয় প্ৰশ্নটোলৈ আমি আগবাঢ়োঁ এই সেশনৰ দ্বিতীয় প্ৰশ্ন হৈছে সিন্ধু উপত্যকা কোনটো যুগৰ সভ্যতা ইয়াৰ অপশ্যনসমূহৰ চি নম্বৰটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কেল'লিথিক যুগৰ নেক্সট প্ৰশ্নটো হৈছে সিন্ধু উপত্যকা সভ্যতা বিকাশ হৈছিল কেতিয়া ইয়াৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ ঋগ্বেদৰ আগত পিছৰ প্ৰশ্নটো হৈছে সিন্ধু উপত্যকাৰ লোকে লিখিব জানিছিল আৰু তেওঁলোকৰ লিপি আছিল তেওঁলোকৰ কি লিপি আছিল তেওঁলোকৰ চিত্ৰলিপি আছিল অপশ্যন নম্বৰ এ চিত্ৰলিপি মহেঞ্জোদাৰোৰ ভগ্নাৱশেষত পোৱা নাচনী ছোৱালীজনীৰ মূৰ্তিটো কি ধাতুৰে সজায় ইয়াৰ অপশ্যন এটো হৈছে সোণ বি ৰূপ চি ব্ৰঞ্জ আৰু ডি লো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ এ সোণ নেক্সট কুৱেশ্যনটো হ'ল হৰপ্পা সংস্কৃতিৰ নগৰবোৰৰ ধ্বংসাৱশেষবোৰে প্ৰমাণ কৰে যে তেওঁলোকৰ আছিল উন্নত মানৰ কি ইয়াৰ অপশ্যনসমূহৰ ভিতৰত এটো শুদ্ধ উত্তৰ নগৰ পৰিকল্পনা উন্নত মানৰ আছিল পিছৰ প্ৰশ্নটো হৈছে মহেঞ্জোদাৰোত আৱিষ্কাৰ হোৱা সিন্ধু উপত্যকা সভ্যতাৰ ধ্বংসাৱশেষবোৰ প্ৰথম আৱিষ্কৃত হয় কিমান চনত আৱিষ্কৃত হৈছিল 1900 চনত ইয়াৰ অপশ্যনসমূহৰ ভিতৰত এটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1900 চনত পিছৰ প্ৰশ্নটো হৈছে হৰপ্পা সংস্কৃতিৰ নগৰবোৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ ধ্বংসাৱশেষবোৰৰ মাজত আছে ডাঙৰ কি আছে অপশ্যনসমূহৰ ভিতৰত বিটো শুদ্ধ উত্তৰ ভঁৰাল ঘৰবোৰ আছে নেক্সট কুৱেশ্যনটো হ'ল হৰপ্পা সংস্কৃতিৰ নগৰবোৰ বিখ্যাত কিভাৱে বিখ্যাত আছিল অপশ্যন নম্বৰ এ নলা নৰ্দমা আৰু আলিবাটৰ বাবে বিখ্যাত আছিল অপশ্যনসমূহ কৈ থাকিলে যিহেতু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব সেইকাৰণে ইয়াত অপশ্যনসমূহ মই কৈ থকা নাই আপোনালোকে অপশ্যনসমূহ চাই ল'ব আহকচোন নেক্সট প্ৰশ্নটোলৈ যাওঁ নেক্সট প্ৰশ্নটো হ'ল মহেঞ্জোদাৰোৰ চহৰৰ আটাইতকৈ চকুত লগা ধ্বংসাৱশেষ হ'ল ইটাৰে নিৰ্মিত স্নানাগাৰটো যাৰ আকাৰ কিমান আছিল আকাৰ অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 39 ফুট ইনটু 23 ফুট ঘ 8 ফুট নেক্সট প্ৰশ্নটো হৈছে বৈদিক যুগত ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দু আছিল অপশ্যন নম্বৰ এটো ইয়াৰ শুদ্ধ উত্তৰ কেন্দ্ৰবিন্দু ৰজাসকল আছিল সিন্ধু উপত্যকাৰ লোকসকলৰ ব্যৱসায়িক সম্পৰ্ক কাৰ লগত আছিল অপশ্যন নম্বৰ চিটো ইয়াৰ শুদ্ধ উত্তৰ পাৰস্য উপসাগৰ আৰু মেচপটেমিয়াসকলৰ লগত সম্পৰ্ক আছিল বন্ধু বান্ধৱীসকলৰ জ্ঞাতাৰ্থে এইখিনিতে এটা কথা জনাওঁ যে জেনেৰেল নলেজৰ আগৰ ভিডিঅ'বোৰ পাবৰ বাবে মই ডেছক্ৰিপশ্যনৰ লিংক দি দিছোঁ তাত গৈ আপোনালোকে ক্লিক কৰি আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব নেক্সট প্ৰশ্নটো হৈছে ঋগ্বেদৰ কালত আৰ্যসকলৰ প্ৰায় বিভিন্ন জনগোষ্ঠীৰ মাজত যুদ্ধ হৈছিল তেনেবোৰ যুদ্ধ প্ৰায় হৈছিল মাটি আৰু কিহৰ বাবে হৈছিল অপশ্যন নম্বৰ চিটো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি গৰু চুৰি কৰাৰ বাবে ঋগ্বেদৰ কালৰ আৰ্যসকলে সম্প্ৰতি অস্তিত্ব নথকা এখন নদীৰ বিষয়ে ভালেমান হৃদয় বিদাৰক গান আৰু স্তুত ৰচনা কৰিছিল নদীখনৰ নাম অপশ্যন নম্বৰ বি সৰস্বতী বন্ধু বান্ধৱীসকল চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে আৰু ঘণ্টা বটনটো দবাই দিব নেক্সট প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনপদ বস্তু সিন্ধু উপত্যকাৰ সময়ত আৱিষ্কৃত হোৱা নাছিল ইয়াৰ অপশ্যন নম্বৰ এটো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ লো এই ছেশ্যনটোৰ শেষ প্ৰশ্নটো হৈছে ধ্বংসাৱশেষবোৰে প্ৰমাণ কৰে যে সিন্ধু উপত্যকাৰ লোকে তেওঁলোকৰ অট্টালিকাবোৰ সাজিছিল কিহেৰে সাজিছিল অপশ্যন নম্বৰ এ পোৰা ইটাৰে সাজিছিল তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব ধন্যবাদ